নমস্কাৰ, ৰঞ্জন বাবু ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শিশু দিৱস উপলক্ষে বাবুৰ স্কুলত কেনেধৰণৰ প্ৰতিযোগিতা, কেনেধৰণৰ কাৰ্যসূচী হাতত লোৱা হয় তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে তেনেহ'লে আপোনালোক সকলোৱে বাবুক মৰম দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া যাওঁচোন ব'লক, বিদ্যালয় পালোহিয়েই। কেনেধৰণে দিনটো পাৰ হয় তাৰে এটাকৈ প্ৰতিটো মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। শিশু দিৱসৰ প্ৰথমটো কাৰ্যসূচী হিচাপে নেহেৰুদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। শিক্ষক শিক্ষয়িত্ৰীৰ লগতে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সহযোগিতা আগবঢ়াইছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই শিশু দিৱসৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হৈছে, য'ত নেকি শিশুসকলৰ মাজৰ পৰাই সভাপতি নিৰ্বাচন কৰি সভাখন পৰিচালনা কৰা হ'ল। লগতে প্ৰতিজন শিক্ষাৰ্থীৰে নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰিবৰ কাৰণে এখন মঞ্চও পালে এই দিনটোতে। গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সৰুৰ পৰা পঞ্চমমান শ্ৰেণীৰ ছাত্ৰলৈকে কেনেধৰণে সহযোগিতা আগবঢ়াই আজিৰ কাৰ্যসূচীটো সফল সমাপ্তি ঘটালে তাৰে প্ৰতিটো ভিডিঅ' সৰুকৈ ধৰি ৰাখিছোঁ। আপোনালোকে ভালদৰে চাব, লগতে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন যাতে উজ্জ্বল হয় তাৰেই কামনা কৰিব। এয়া কোৰাছ গাবলৈ আৰম্ভ কৰিছে, তাৰ মাজতে বাবুক চাওকচোন, মাজতে গৈ অশান্তি দি আছেগৈ তেওঁলোকক গৈ। তাৰেই দুষ্টামিবোৰ অলপো কমা নাই। বিদ্যালয় নে ঘৰ একো ক'বই নোৱাৰেচোন। প্ৰধান শিক্ষক মহোদয়ে শিশু দিৱসৰ লগত সংগতি ৰাখি দুআষাৰ মন্তব্য আগবঢ়ায় আৰু তাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিসকল ছাত্ৰ ছাত্ৰীয়ে সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰিবৰ কাৰণে নামভৰ্তি কৰিছে নৃত্যসমূহৰ আৰম্ভণি।
শিশু দিৱস যিহেতু শিশুসকলৰ দিন, সেয়েহে প্ৰতিজন শিশু অৰ্থাৎ শিক্ষাৰ্থীক উৎফুল্লিত কৰিবৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলৰ ফালৰ পৰা এটি সৰু উপহাৰৰ মৰম যাচে। তেওঁলোক সঁচাকৈ বহুত হেপী হয়। প্ৰতিজন শিক্ষাৰ্থীৰ মনত হাঁহি উপচি পৰে। উপহাৰৰ টোপোলাটোহঁত পাই সিহঁতৰ মনত ইমানেই ফূৰ্তি কিজানি ইটো উপহাৰৰ টোপোলাৰ লগত আনটো বেলেগ সিহঁতে মিলাই চাবলৈ চেষ্টা কৰিছে। আজিৰ দিনটো ইমানেই আছিলে। নতুন এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিৰ দিনটোৰ শিশু দিৱসৰ কাৰ্যসূচীখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। নতুনকৈ আহিছোঁ, কিবা যদি ভুল হয় আপোনালোকে শুধৰাই দিব। সকলোৱে মৰম দিব। আজিলৈ বাই বাই।